নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি টাটা সেমিকন্ডাক্টৰ গুৱাহাটী অৰ্থাৎ জাগিৰোডত যেটো কাম বৰ্তমান চলি আছে টাটা কোম্পানীৰ কাম এই কামটোত বহুত বহিৰাগত যুৱকে কাম কৰি আছে সেই কোম্পানীটো বৰ্তমানলৈকে হোৱা নাই তাৰ যেটো বিল্ডিংৰ কাম সেইবোৰহে হৈ আছে এতিয়ালৈকে কিন্তু কোম্পানীয়ে কাম আৰম্ভ কৰা নাই কোনো কোম্পানী আন্ডাৰত এতিয়ালৈকে কাম তাত আৰম্ভ হোৱা নাই কোম্পানী আৰম্ভ হ'ব আৰু সেই কোম্পানী আৰম্ভ হ'বৰ কাৰণে যিবিলাক বিল্ডিংৰ প্ৰয়োজন সেইবোৰৰ কাম এতিয়া বৰ্তমান তাত চলি আছে ঠিক আছে আৰু তাত কাম কৰিবৰ বাবে অসমৰ বিভিন্ন ঠাইৰ ব্যক্তিয়ে বা আমাৰ যিমানখিনি নিবনুৱা আছে তেওঁলোকে তাত কন্টেক্ট কৰিছে বৰ্তমান বা কিছুমানে কৰ্মৰত অলৰেডি হৈ আছে কিছুমানে কাম তাতে পাইছে কাম কৰি আছে তো আজিৰ ভিডিঅ'টোত কেনেদৰে তাত আপোনালোকে কাম কৰিব পাৰিব কোম্পানী আন্ডাৰত নহয় বৰ্তমান কন্টেক্সুৱেলি ঠিকাদাৰৰ আন্ডাৰত যাতে ল'ৰা লৈ আছে বা ছোৱালী লৈ আছে তো এনেকুৱা কি ধৰণে ল'ৰা ছোৱালী লৈ আছে সেই বিষয়ে সম্পূৰ্ণকৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তো এই কাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো কিছুমানে ফেক নিউজ কিবা কিবি বুলি বহুত ভিডিঅ' আপলোড কৰি আছে ইউটিউবত তো টাটা সেমিকন্ডাক্টৰৰ যিমানখিনি পোষ্ট নহয় বাৰু যেনেকৈ তাত ল'ৰা ছোৱালী লৈ আছে সেইবোৰ কিছুমানে অনলাইন মাধ্যমেৰে কিবা কিবি কৰি কিনে ফেক নিউজ বজাই আছে তো আমাৰ ভিডিঅ'টোত তেনেকুৱা নহয় ঠিক অফলাইন হ'ব এটো একদম ফৰ্ম ফিল আপ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকক কৈ দিম চিন্তা কৰিব নালাগে চেনেলত যদি প্ৰথমবাৰ আছে চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো মই ইয়াৰ আগতে যিমানবোৰ এডিআৰই হওক অসম পুলিচে হওক অসমৰ যিমানবোৰ চৰকাৰী চাকৰি থাকে প্ৰায় কম সংখ্যক চৰকাৰী চাকৰিৰ বাবে হয়তো দুই এটা ভিডিঅ' আপলোড কৰি থাকোঁ আমাৰ ভিডিঅ'ত তো সেই ভিডিঅ'সমূহত মোক বহুতে কমেণ্ট কৰিছে এটা প্ৰাইভেট কামৰ বাবে বা নিজে হয়তো সংস্থাপিত হ'বৰ বাবে নিজে নিজৰ ভৰিত থিয় হ'বৰ বাবে যিহেতু কিছুমান হয়তো বয়সৰ সময়সীমা একদম শেষ তো তেওঁলোকে আৰু চৰকাৰী চাকৰিত হয়তো চেষ্টা নকৰে তো তেওঁলোকে বহুতে তেনেকুৱা কেণ্ডিডেটে মোক কমেণ্ট কৰে বা আমি তেনেকুৱা কমেণ্ট লাভ কৰোঁ যে প্ৰাইভেট কামৰ আপডেট লাগে তেওঁলোকক তো জাগিৰোডত যিটো কোম্পানীৰ কাম বৰ্তমান বিল্ডিঙৰ কাম চলি আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত একদম সম্পূৰ্ণকৈ আলোচনা কৰিম যদিহে আপোনালোকে ইচ্ছুক তাত গৈ কাম কৰিব পাৰে কাৰণ আমাৰ নিচিনা বহুত শিক্ষিত যুৱক আছে বা যুৱতী আছে যোন নেকি নিজৰ গাঁওখনত সৰু সুৰা কিবা এটা কাম কৰিবলৈ বা সৰুকৈ কিবা এটা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ লাজ কৰে এই কাৰণে তেওঁলোক শিক্ষিত বা একচেপ্টাৰ তেওঁলোকক কোনোবাই কিবা ক'ব সেয়েহে যদি আপোনালোকে নিজৰ ষ্টেটখনৰ ভিতৰতে থাকি বা অসমখনৰ ভিতৰতে থাকি কিনে বহিৰাগত ৰাজ্য কেৰেলা চেন্নাই তেনেকুৱা জেগাত আপোনালোকে কাম কৰিব যাব নালাগে নিজৰ ষ্টেটখনতে থাকি কিনে এটা উপাৰ্জনৰ পথ বিচাৰিছে তেতিয়াহ'লে সেই তাত আপোনালোকে কাম কৰিব পাৰে টাটা সেমিকন্ডাক্টৰৰ কোম্পানী আন্ডাৰত বৰ্তমান হোৱা নাই ঠিক এতিয়া কণ্টেক্সুৱেল হৈ আছে ঠিকাদাৰৰ আন্ডাৰত ল'ৰা ছোৱালী লৈ আছে তাত কাম কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিব নালাগে অনলাইন এপ্লাই কৰিব নালাগে মই ক'ব বিচাৰিছোঁ অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব তাত আপোনালোকে যাব লাগিব জাগিৰোডত গৈ তাত অলৰেডি মানুহ আছে তাত আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰিব লাগিব নিৰ্দিষ্ট ডকুমেণ্ট আপোনালোকৰ যিমানখিনি ডকুমেণ্ট আছে নিজৰ ডকুমেণ্ট সেই আটাইখিনি তাত জমা দিব লাগিব আৰু কিছুদিন পিছতে আপোনালোক মাতিব তাত আপোনালোকে কাম পাব বেলেগ একো নহয় তাত আপোনালোকে ড্ৰাইভাৰৰ কাম পাব ড্ৰাইভাৰ হ'বলৈ হ'লে কি লাগে আপোনালোকে জানে লাইচেন্সখন আপোনালোকৰ থকাটো প্ৰয়োজনীয় চৰকাৰীভাৱে গ্ৰহণযোগ্য লাইচেন্স দ্বিতীয় কথা হেল্পাৰ তাত বৰ্তমান যেহেতু মিস্ত্ৰী কাম কিবা কিবি এভৰিথিং কাম চলি আছে তাত সহায়কৰ পোষ্ট আছে সহায়কৰ কাম চলি আছে সেইবোৰ চৰকাৰী চাকৰিতে নিয়মতে নহয় সেইটো কাৰণে মই পোষ্ট বুলি ক'ব যোৱা নাই সেইটো এটা আমাৰ যেনেকৈ মানুহে দিন হাজিৰা কৰে তাত তেনেদৰে কাম চলি আছে যদি আপোনালোকে ইচ্ছুক একদম যাব পাৰে তাতে আৰু মই যে কৈছোঁ পুৰুষ মহিলা বুলি মহিলাখিনিৰ কাৰণে তাতে কম্পিউটাৰ যিমানখিনি মহিলাৰ চাৰ্টিফিকেট আছে তেওঁলোকৰ ঘৰত যদি কোনোবা শিক্ষিত মহিলা বৰ্তমান এডিআৰই তেওঁলোকে দিয়াৰ পিছতো নেক্সট এডিআৰিৰ বাবে হয়তো আৰু 3-4 বছৰ সময় আছে তাত কাম কৰি থাকিব পাৰিব এডিআৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিব যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে তাত আপোনালোকে কাম কৰিব পাৰে কম্পিউটাৰত আপোনালোকৰ চাৰ্টিফিকেট লাগিব আপোনালোক শিক্ষিত হ'ব লাগিব তাত আপোনালোকে মহিলাখিনিও কাম কৰিব পাৰিব আৰু পুৰুষৰ বাবে তাত কেৱল কাম আছে হেল্পাৰৰ কাম নেক্সট ড্ৰাইভাৰৰ কাম ঠিক আছে ড্ৰাইভাৰ আৰু হেল্পাৰ আৰু মহিলাখিনিৰ বাবে আছে আপোনালোকৰ কম্পিউটাৰত কাম কৰিব পাৰিব লাগিব যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তাত আপোনালোকে কাম পাব ঠিক আছে তাত আপোনালোকে যেতিয়া গৈ পোৱাৰ পিছত তাত বিভিন্ন দালালে হয়তো আপোনালোকক লগ পাব তাত দালালৰ পৰা যদি আপোনালোক সাৱধান নহয় কোনোবাই আপোনালোকক তাত কামত সোমাই দিয়াৰ নামত এক্সট্ৰা আপোনাৰ পৰা পইচা লৈ গুচি যাব তেনেকৈ একদম কৰিব নালাগে সঠিক মানুহ এজনৰ তাত যাই লগ কৰিব তেওঁক ভালদৰে সোধা পোছা কৰিব আৰু তাৰ গেটতেই এজন মানুহ থাকে তেওঁৰ ফৰ্ম ল'ৰা ছোৱালীখিনিক বা যোনে নেকি ইচ্ছুক তাত কাম কৰিব বিচৰা তেওঁ তাক ফৰ্ম দি থাকে ফৰ্ম ফিল আপ কৰি কিনে যিমানখিনি ফৰ্মত উল্লেখ আছে ডকুমেণ্ট সেই ডকুমেণ্টখিনি কাটি কিনে তাত জমা দিয়াৰ পিছত 3-4 দিন পিছতে আপোনালোকক মাতে এতিয়া কথাটো হ'ল কি আপোনালোকে বহুতৰ মনত চাগে প্ৰশ্ন হৈ আছে আমি বাৰু তাত কাম কৰিম
যিয়েই নহওক আপোনালোক উচ্চ শিক্ষিত যদিও তাত আপোনালোকে কাম কৰিব, ড্ৰাইভাৰেই হওক, হেল্পাৰেই হওক বা কম্পিউটাৰত যিয়ে নহওক আপোনালোকে কাম কৰিব। এতিয়া মনত চাগে প্ৰশ্ন হৈ আছে যে আমাৰ থকা খোৱা সেইবোৰ সুবিধা কোনে দিব বা আমি সেইবোৰ ক'ত কৰিম। কাৰণ আপুনি এখন বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যদি সেই ডিষ্ট্ৰিক্টখনত কাম কৰিব যায়, নিৰ্দিষ্টভাৱে আপোনালোক তাত থাকিব লাগিব, কাৰণ সদায় আপুনি ঘৰৰ পৰা আপ ডাউন কৰি কাম ল'ব তাত নোৱাৰে। আৰু এইটো কাৰণেই থকা খোৱাৰ ব্যৱস্থা তাত হোষ্টেলৰ নিচিনা ব্যৱস্থা আছে, তাত আপোনালোকৰ কৰি দিব। কিন্তু যিমানখিনি আপোনালোকৰ থকা খোৱাৰ নামত বেলেঞ্চ খৰচ হয়, সেই বেলেঞ্চখিনি মাহৰ শেষত আপোনালোকৰ পৰা কাটি ৰাখিব। ঠিক আছে, 500 টকা আপোনালোকৰ দিন হাজিৰা বুলিয়ে ক'ব লাগিব, কাৰণ এইটো সম্পূৰ্ণ প্ৰাইভেট কাম, ঠিকাদাৰৰ আণ্ডাৰত কাম, ঠিকাদাৰী কাম বুলি ক'ব লাগিব কনটেক্সটোৱে। ঘূৰি আহিবৰ কোনোদিন তাত নালাগে আপোনালোকে কামৰ পৰা, কোনো চিন্তা নাই। বিহাৰ কিবা কিবি বহুত বাহিৰৰ ৰাজ্যৰ পৰা তাত মানুহ আহি কাম কৰি আছে। যদি আমাৰ অসমৰ নিবনুৱাখিনিয়ে তাত সংস্থাপন পায় ভালেই হ'ব, সেইটো কাৰণে মই আপোনালোকৰ বাবে ভিডিঅ'টো আপলোড কৰিছোঁ। দ্বিতীয় কথা, এতিয়া যদি আপোনালোকে এটা কাম ল'ব পাৰে, আপোনালোকৰ যদি বায়'ডাটাখন তাত যদি থাকি যায় বা আপোনালোকৰ এপ্লিকেশ্যনখন যদি তাত থাকি যায়, নেক্সট যেতিয়া 3 বছৰ 4 বছৰ পিছত সেই কোম্পানীটো একদম চালু হ'ব, ছেমিকণ্ডাক্টৰ কাম আৰম্ভ হ'ব, তেতিয়া আপোনাৰ জীৱনটো একদম ছেভ হ'ব সেই কোম্পানীটোত। সেইটো কাৰণে কৈছোঁ, চৰকাৰী চাকৰিতকৈ হয়তো তেতিয়া আপোনালোকৰ বেছি দৰমহা হ'ব পাৰে যদি এতিয়াৰ পৰাই আপোনালোকে কৰ্মৰত হৈ থাকে। স্থানীয় যুৱক হিচাপে, অসমৰ যুৱক হিচাপে সেই কোম্পানীত যদি 3 বছৰৰ পিছত কাম চালু হৈ যায় নহয়, আপোনালোক একদম বনি যাব। সেইটো কাৰণে কৈছোঁ, যিমানখিনি কেণ্ডিডেট ইচ্ছুক বা যোন নেকি নিবনুৱা, তেওঁলোকৰ হয়তো 30-35 যিয়ে নহওক আৰু এইজৰ কথা ইয়াত আহি নপৰে, যোনে নেকি বিচাৰে। আৰু মিনিমাম এজ কিন্তু তাত ইয়াত উল্লেখ কৰিছিল নেকি? নাই বাৰু, মিনিমাম এজ উল্লেখ কৰা নাই, হয়তো 18 বছৰ হ'বই লাগিব। 18 বছৰ হ'লেহে আপোনালোকৰ ভোটাৰ কাৰ্ডত নাম থাকিব, তেনেকুৱা কথা। 18 বছৰ মিনিমাম হ'বই লাগিব। তাৰ ওপৰত যোনে যিমান নেকি কাম কৰিব পাৰে তাত কাম কৰাৰ সুবিধা কিন্তু বৰ্তমান আছে। আৰু এই ভিডিঅ'টো মই এইকাৰণেই বনাইছোঁ, চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন এৰি দিয়ক। চৰকাৰী চাকৰিৰ বাবে এতিয়া হাত সামৰক বুলি মই আপোনালোকক ক'ব বিচৰা নাই। 8 ঘণ্টা 9 ঘণ্টা যি পাৰে নিজৰ ডিউটি কৰক, পঢ়াৰ সময়তো দিয়ক। আৰু এই বয়সত যদি আপুনি এনেই ঘৰত বহি থাকি কেৱল চৰকাৰী চাকৰিৰ বাবে যদি আশা কৰি থাকে, আমাৰ নিচিনা পৰিয়ালৰ পৰা নচলিব। সেইটো কাৰণে আপোনালোকক কৈছোঁ, চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰক আৰু প্ৰাইভেট কিবা জবৰ বাবে নিজেও অকণমান আপডেট হওক, অৰ্থাৎ নিজে নিজৰ ভৰিত যাতে থিয় দি খাব পাৰে। আৰু কিছু বছৰ পিছত, 3-4 বছৰ পিছত সেই ব্যৱস্থাটো এটলিষ্ট আপোনালোকৰ কৰি লওক। আৰু মই যিটো কথা আপোনালোকক কৈছোঁ, ছেমিকণ্ডাক্টৰৰ কাম, সেই কোম্পানীটো যেতিয়া চালু হ'ব নহয়, বহুত বাহিৰাগত ৰাজ্যৰ পৰা মানুহে ইয়াত কাম কৰিব অসমত, জাগিৰোডত। আৰু সেই সুবিধাসমূহ যদি আমাৰ স্থানীয় লোকখিনিয়ে বা অসমৰ মানুহখিনিয়ে বিশেষকৈ ল'ব পাৰে, আমাৰ বাবে খুব ভাল কথা, খুব ডাঙৰ কথা হ'ব। সেইটো কাৰণে ভিডিঅ'টো আপোনালোকৰ বাবে আপলোড কৰিছোঁ। আৰু তাতে গৈ পোৱাৰ লগে লগে বিভিন্ন দালালে আপোনালোকক লগ পাব। মই সেইটো কথা 2বাৰ ক'লোঁ, হয়তো সেইবোৰক যাতে কোনো সুবিধা নিদিয়ে বা পইচা পাতিৰ খেলা তাতে কোনো কণ্ডিশ্যনত নহয়, সেই বস্তুটো তেওঁলোকে তাৰ পৰা কৈ দিছে। তাতে গৈ ধুনীয়াকৈ মানুহ লগ কৰিব, ভাল মানুহ, ফৰ্ম ফিল আপ কৰিব, যিমানখিনি ডকুমেণ্ট লাগে আটাইখিনি দি দিব, কিছুদিন পিছতে আপোনালোকৰ কাম চালু হ'ব। কিন্তু এটা কথা, আপোনালোকে BA পাছ MA পাছ বুলি যদি মই সহায়কৰ কাম নকৰোঁ বা মই ড্ৰাইভাৰৰ কাম নকৰোঁ, তেনেকুৱা সৰু সুৰা কামবোৰ যদি নকৰে, তাত কিন্তু আপোনালোকে যাব নালাগে। তাত একদম মন্ত্ৰী মিনিষ্টাৰ তেনেকৈ ডাঙৰ ডাঙৰ কাম নাপায়, তাত একদম সৰু সুৰা কাম কৰিব লাগিব। হয়তো মিস্ত্ৰী আপোনালোকে হেল্পাৰো কৰিব লাগিব, হ'ব পাৰে। ঠিক আছে, তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি কিবা সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ, জয় অসম।